কুমব্ৰিকছুদুং সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আছোঁ। আপোনালোকে এটা বেলেগ ভিডিঅ' দেখুৱাব গৈ আছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আগে পিছে বা ছ'চিয়েল মিডিয়া বা টিভি এনেকুৱা কিছুমান মাধ্যমৰ জৰিয়তে চাইনা, জাপান, আমেৰিকা এনেকুৱা কিছুমান উন্নত ৰাষ্ট্ৰবিলাকত এনেকুৱা খেতিৰ কিছুমান সঁজুলি দেখা পাইছিল চাগে নিশ্চয়। চ' আপোনালোকক আজি মোৰ ঘৰৰ চোতালত মানে আজি আমাৰ পথাৰত আপোনালোকক ধান কাটি থকা দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ, আৰু অন লাইভ আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হয় বস্তুটো। ঘণ্টা দেৱে কিমান তেল পুৰিব পাৰে? তেল কিমান পুৰে বিঘাত? বিঘাত কিমান তেল পুৰিব? হা 22 লিটাৰ? নহয়, ঘণ্টাত কিমান লিটাৰ তেল পুৰিব? হা তো বন্ধুসকল, এই মানুহজন আচলতে অসমীয়া কথা বুজি নাপায়, সেইটো কাৰণে তেখেতে মই কি কৈছোঁ সি কি ক'লে সিও বুজি নাপাওঁ, ময়ো একো বুজি নাপালোঁ। গতিকে পিছতহে গম পাইছোঁ সি অসমীয়া ক'ব নাজানে বা বুজি নাপায়। চ' সেইটো কাৰণে পিছত গম পালোঁ, আৰু সেইটো এনেই আপোনালোকে গুগলত চালে গম পাব। তো বন্ধুসকল, সেয়া ধান কটা আৰম্ভ হৈ গ'ল ইতিমধ্যে। সেয়া চাওক, আপোনালোকক লাইভত দেখুৱাই দিছোঁ কেনেকৈ কাটে, দেখুৱাইছে আপোনাক নিশ্চয়, আৰু এয়া চিষ্টেমবিলাক ঠিক কৰা হৈছে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। সকল দূৰৰ পৰা দেখিলে কেনেকুৱা হয় চাওক আপোনালোকৰ ভিডিঅ'টো। সেয়া সম্পূৰ্ণ যদি ছাইডৰ পৰা যদি দেখে এনেকুৱা দেখে। চাওক কেনেকৈ কাটিছে, অ' মাই গড, কিমান ধুনীয়াকৈ কাটিছে। দূৰৰ পৰা চালে এনেকুৱা হয়, দেখি মানুহ আচৰিত হৈ গৈছে। তো ইয়াতে চাওক বন্ধুসকল, সেয়া যিটো তাত কাঁইট কিছুমান আছে, এই কাঁইটখিনিয়ে ধানখিনি এনেকৈ আঁচৰি পেলাই টানি আনিছে, আৰু তাৰ তলত যিটো কেঁচিৰ লেখীয়া এটা মানে ট্ৰিমাৰ, একজেক্টলি ট্ৰিমাৰৰ লেখীয়া, আমাৰ যিটো চুলি কটা ট্ৰিমাৰ লেখীয়া, এই ট্ৰিমাৰটোৰ পৰা ধানখিনি কাটে, আৰু কটা ধানখিনি এই যিটো ৰ'টেট হৈ আছে, সেই ৰ'টেট হৈ থকাখিনিয়ে বস্তুখিনি ঠেলি পেলাই ভিতৰলৈ সোমাই দিয়ে। চ' চাওক, আপোনালোকক শ্ল' মোশ্যনত দেখুৱাই দিছোঁ, ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিব বস্তুটো কেনেকুৱা মানে বা কেনেকুৱা কাটিছে।
বন্ধুসকল চাওক সেয়া তলৰ যিটো ধান কটা গুটিখিনি ওপৰত এনেকৈ পৰিছে তলৰ পৰা ওপৰত এনেকৈ আহি গোটেই চিষ্টেমেটিকেলি বস্তু ইয়াতে হয় মানে আপোনাৰ কৈছোঁ নহয় গোটেই ধান কটাখিনিৰ পৰা আপোনাৰ ডাঙৰি বন্ধালৈকে আৰু বস্তাত বঢ়ালৈকে বুলি ক'ব লাগিব এইখিনিতে বস্তুটো চিজিল হৈ যায় আপোনাৰ কোনো মানে মানুহৰ দৰকাৰ নহয় তো গাইজ ইয়াতে ধান কাটি হৈ গ'ল বিঘাত আপোনাৰ 15 পৰা 20 মিনিট সময় লাগিছে মই নিজে সময় চাইছোঁ মেক্সিমাম 20 মিনিট সময় লাগিব বিঘাত চ' বহুত ভাল মানে ক'ব লাগিব আমাৰ ইয়াতে বিঘাত 2022 এনেকৈ লৈছে আৰু বেলেগত কিমানকৈ লয় ক'ব নোৱাৰোঁ আৰু বেলেগত শুনামতে এনে বেলেগত কম বুলি শুনিছোঁ আমাৰ ইয়াত বেছিকৈ অলপ লৈছে বুলি কৈছে গাইজ চাওক সেয়া কেনেকৈ বোকা ফালি গৈছে যিমানে পানী নহওক বোকা হওক কোনো ৰখাবলৈ নাই গৰু গোখাই নাই মুঠামুঠি একদম যাবই আৰু এনেকুৱা এটা বস্তু মানে বনাই থ'লে চ' বহুত মানে আগবাঢ়িছোঁ বুলি ক'ব লাগিব আমাৰ সেয়া খেতিৰ ক্ষেত্ৰত চ' চাওক আৰু সেয়া চাওক ফাইনেলি আমি ঘৰৰ ওচৰত পাইছোঁহি ইমান 10 জেগাৰ পৰা ওপৰত উঠিবনে আপোনালোকে চাওক যিহেতু টেংকিটোত এটা 16 মোন ধান ধৰে বুলি আমি গম পাইছোঁ সেয়া চাওক খাৰা এটা মানে থিয় জেগাত তেনেকৈ উঠি গৈছে ৱাও অ' মাই গড তো বন্ধুসকল ইয়াতে আনলোড কৰা আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা আনলোড কৰা হয় সেয়া চাওক ধানখিনি আনলোড কৰিব ইয়াতে চ' দেখিলে আপোনালোকৰ আচৰিত লাগিব কেনেকুৱা যে আনলোড কৰিছে আৰু চ' ভিডিঅ'টো চাই থাকক সেয়া চাওক কেনেকৈ আনলোড কৰি থকা হৈছে পূৰা বিন্দাছ হৈ গৈছে চাওক সেয়া আৰু যিখিনি মই আপোনালোকক কৈছিলোঁ ট্ৰিমাৰ বুলি সেইটো দেখিছে যিটো কাইট এইখিনিয়ে বস্তুটো আচৰি দিছে আৰু এই ট্ৰিমাৰ লেখা যিটো বস্তু আছে তাত এইটোৱে তাক টানি আনিছিলে কাটিছিলে আৰু এইখিনি দেখিছে যিটো তাৰ চকা এইটো চেইন ছিষ্টেম হোৱাৰ কাৰণে তাত চুকাই একদম পানীয়ে ফচি যোৱা নাই চ' সেইটো বস্তু বেলেগ বনাইছে আৰু ক'ব লাগিব দেই আৰু সেইফালে যিটো পিছফালে দেখুৱাইছোঁ সেইফালেদি খেৰখিনি ওলাই এইটো আকৌ ওপৰলৈ উঠাই দিব লাগে মানে